জীৱনটো মানে এনেকুৱা বেকাৰ হৈ গৈছে, বেকাৰ বা ওলোটা বুলিও ক'ব পাৰি। জীৱনটো মানে এনেকুৱা ওলোটাকৈ চলি আছে। দিনত হ'লে শুওঁ, ৰাতি হ'লে বনৰীয়া নিচিনা ওলাই আহোঁ। অকল মোৰ বুলিয়ে নহয়, বহুতৰে চাগে মোৰ নিচিনা বহুতো ডেকা ল'ৰাৰ সেই একেই অৱস্থা। কাম কৰিবলৈতো সকলোৰে মন আছে, কাম কৰিবলৈ উন্নতি কৰিবলৈ সকলোৰে মন আছে, কিন্তু কাম কৰিবলৈ কামো বহুত আছে, কিন্তু কাম পচন্দ নহয়। পচন্দ হ'লেও গাঁৱৰ মোহ মায়া এৰি যাব নোৱাৰোঁ। ক'বলৈ গ'লে দিনত আকাশৰ তৰা বিচাৰিছোঁ, মানে যিটো অসম্ভৱ, কাৰণ দিনততো আকাশৰ তৰা নোলায়। তো সেই আকাশৰ তৰা বিচাৰি বিচাৰি টাইম পাছ কৰিছোঁ। ৰাতি হ'লে সন্ধিয়া এনেকৈ য'তে ত'তে বহি পেলাই আড্ডা মাৰিছোঁ। আৰু এনেকৈয়ে জীৱনটো পাৰ হৈ গৈ আছে। সময়হে আমাৰ সকলোৰে মটিভেশ্যন, মানে নিজকে মটিভ কৰি ৰখা ডাইলগ এটাই, সময়হে পাৰ হৈ যাব, ভাল হওক বা বেয়া হওক পাৰ হৈ যাবই। আৰু তেনেকৈয়ে সময়বোৰ পাৰ হৈ গৈ আছে, ভাল হওক বা বেয়া হওক পাৰ হৈ গৈ আছে। ভালটো নাই, ভাল বুলিবলৈ নাই, ভাল সময় অলপো নাই, গোটেইবোৰ বেয়া সময়। আৰু সেই বেয়া সময়বোৰ পাৰ হৈ গৈ আছে। আৰু সেই বেয়া সময়টো চাগে ভাল কোনোদিনা নহ'ব। যদি এনেকৈয়ে দিনৰ দিনটো বেকাৰ থাকোঁ, দিনৰ দিনটো শুই থাকোঁ, ৰাতি হ'লে যদি শিয়ালৰ নিচিনা ওলাই আহোঁ, তে সেই দিনটো বা সেই মানুহজনৰ জীৱনটো উন্নতি হ'ব বুলি জানো আশা কৰিব পৰা যায়? বা সেই মানুহজনৰ জীৱনটো আগলৈ ফিউচাৰটো ব্ৰাইট বুলি জানো ক'ব পৰা যায়? সেই মানুহজনৰ জানো ভাল দিন আহিব বুলি ক'ব পৰা যায়? নাজানো, কিন্তু মোৰ যে নাহে মই ভালকৈ জানো, কাৰণ মই খুব বেছি মোৰ জীৱনটো বেকাৰ হৈ গৈছে। দিনৰ দিনটো শুওঁ, ৰাতি হ'লে শিয়ালৰ নিচিনা ওলাই আহি হোৱাদি থাকোঁ। অকল মোৰে এনে অৱস্থা নহয়, মোৰ দৰে বহুতো ডিগ্ৰী পাছ ল'ৰা ছোৱালীৰ একেই অৱস্থা। ক'বলৈ গ'লে বিশেষকৈ আৰ্টছৰ ষ্টুডেণ্টবোৰৰ বেছি এনে অৱস্থা। তেখেতলোক ডিগ্ৰী পাছ কৰাৰ পিছত প্ৰায় বেকাৰ হৈ যায়। কাৰণ আৰ্টছৰ ষ্টুডেণ্টবোৰৰ কি হয়, ডিগ্ৰী পাছ কৰাৰ পিছত এটাই মটিভ যে যেনেকৈ নহওক চাকৰি এটা পাব লাগে। চৰকাৰে চাকৰি দিয়ে যদিও 1 লাখ চাকৰি দিয়ে, তাৰে 30 লাখে এপ্লাই কৰে, 1 লাখে চাকৰি পায়, বাকী 29 লাখ বেকাৰ। আৰু সেই 29 লাখৰ ভিতৰত আমি বা মই চেষ্টা কৰি আছোঁ যদিও পোৱা নাই, সেয়ে জীৱনটো বেকাৰ। আৰু বেকাৰ থকা মেইন কাৰণটোৱে হৈছে চাকৰি। সেই চাকৰি এষাত থাকোঁতে ইফালেও নহ'লে সিফালেও নহ'লে, আৰু বৰ্তমান হৈ পৰিছোঁ বেকাৰ। কিন্তু উপায় নাই, তথাপিও জীৱন জিন্দাবাদ। সময়হে পাৰ হৈ যাবই, ভাল হওক বা বেয়া হওক, এই সময় পাৰ হৈ যাবই। পাৰ কৰি আছোঁ এনেকৈ। আৰু আকৌ এবাৰ কৈছোঁ, ভাল সময়টো নাই, সকলো সময়খিনি বেয়াই, আৰু সেই বেয়া সময়টো এনেকৈয়ে পাৰ কৰি আছোঁ। আৰু যদি এটা কথা, আমি যেতিয়া টোপনি যাওঁ তেতিয়া সকলো চিন্তাৰ পৰা মুক্ত হৈ থাকোঁ। সেয়েহে বেকাৰ ল'ৰাবোৰে প্ৰায় দেৰিলৈকে শুই থাকে। ৰাতিপুৱা মায়ে গালি দি থাকে, কিয় ইমান দেৰিলৈকে শুই থাকোঁ, আমিহে জানো। কাৰণ বিচনাখনৰ পৰা উঠি অহাৰ লগে লগে হাজাৰ চিন্তাই হেঁচা মাৰি ধৰে, হাজাৰ কথা মনলৈ আহি থাকে। যেতিয়া আমি বিচনাখনত টোপনি গৈ থাকোঁ, তেতিয়া সেই সকলোবোৰ চিন্তাৰ পৰা মুক্ত। সেয়েহে বিচনাখনে আমাৰ লগৰী, বিচনা, মোবাইল, হেডফোন এইকেইটা মোৰ লগৰী। বাকী কিছুমানৰ বটল আৰু গিলাচ তেখেতলোকৰ লগৰী। সকলোৰে চইচবোৰ বেলেগ বেলেগ, সকলোৱে নিজৰ লগৰীবোৰকে আঁকোৱালি লৈ এই বেকাৰ জীৱনটো পাৰ কৰি আছোঁ। তথাপিও অহংকাৰ নাই, জীৱন জিন্দাবাদ।